ব্ৰেকফাষ্ট লাডু বনাই আছে নেকি লাডু বনাই দিয়া ৰাতিপুৱাই মই বনাই আছোঁ পুৰি আৰু মোৰ হেল্পাৰো লাগি গ'ল এইফালে তাক মই লাডুকেইটা বনাই দিবলৈ কৈছোঁ নহ'লে সি কি কৰিম সুধি থাকে হেল্ল' এভৰিৱান মোৰ আকৌ এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালেই আছে আৰু যে মই ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ এখেত ডিউটিলৈ গ'ল ৰাতিপুৱাই আৰু ইমান যে বৰষুণ উঠোতে দেৰি হ'ল আৰু এখেতৰ ডিউটি থাকিলেতো মোৰ ৰাতিপুৱা গাখীৰ চাহে খাওঁ মোৰ যদি আগৰ ভিডিঅ' চাইছে গম পায়ে আপোনালোকে আৰু আমাৰ ব্ৰেকফাষ্টটো ৰেডি হৈ গ'ল এইখিনি মই লৈ যাওঁ আৰু ওচৰলৈকে গোটেইখিনি তাতে খাওঁগৈ দুয়োটা মিলি ব্ৰেকফাষ্ট গুড মৰ্ণিং কোৱা আকৌ Good morning. Hi everyone. আৰু যোৱাকালি ভিডিঅ' কৰিবলৈ নহ'লে মোবাইলটোত চাৰ্জ নাইকিয়া হ'ল তাকে চাৰ্জত দি থলোঁ আৰু পাহৰি থাকিলোঁ সেইটো আজিৰ হয় আৰু যে বোলে ডিম খাই তাকে মই ডিম বইল কৰি দিছোঁ এইফালে মই ভাতো বনাব লৈছোঁ এখেতে পৰ্ক লৈ আহিছিলে এইখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ আৰু বনাই আছোঁ মই ভাত এইফালে কেৰাহী পাতিলোঁ কেৰাহীত তেল গৰম মছলা তেজপাত এনেকৈ দি দিলোঁ ইয়াতে পিঁয়াজখিনিও দি দিলোঁ এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম মই অকণমান সময় আৰু ইয়াতে মই পৰ্কখিনি দি দিলোঁ বইল কৰি থোৱা আৰু মাংসখিনি অকণমান সময় ভাজিলোঁ অকণমান সময় ভজা হোৱাৰ পাছত ইয়াতে দি দিম মই গাজ বাঁহৰ গাজ যিটো নেকি ঘৰত বনাইছোঁ এইটো দি দিলে খুব ভাল লাগে গোন্ধটো আমি বিৰাট ভাল পাওঁ সেইকাৰণে অকণমান দি দিলোঁ ইয়াতে আৰু এইখিনিও হৈছেই প্ৰায় অলপ সময় ভাজিম আৰু অকণমান সময় ভজাৰ পাছত এইখিনি হৈ যাব আৰু এইফালে মই এখন কেৰাহী পাতি ইয়াতে পিঁয়াজ শুকান জলকীয়া তেজপাত এনেকৈ দি দিছোঁ আৰু ইয়াতে দাইলখিনি তেল মাৰিম মিক্স দাইল হয় এইটো ইয়াতে মই কোমোৰা দিছোঁ আৰু মাটি দাইল চব মিক্স আছে মানে মুগ মচুৰ এনেকৈ আজিলৈ আহিছোঁ দেই বাই বাই